ৰেছপেক্টেড ভিউৱাৰ্ছ, শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে অসমৰ চুকে কোণে সকলো বিদ্যালয়ত শিক্ষা সপ্তাহ উদযাপন কৰা হৈ আছে। ইয়াতে স্পৰ্টছ আছে, কালচাৰেল আছে, বিভিন্ন অনুষ্ঠান আছে। তো আজি স্পৰ্টছৰ বাবে কেইবাটাও ইণ্টাৰ স্কুল কম্পিটিশ্যন পতা হয় গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াতে কুইজ কম্পিটিশ্যনটো আছিল মেইন কেন্দ্ৰবিন্দু, লগতে স্পৰ্টছো আছিল। লগতে অমৃত বৃক্ষ আন্দোলনৰ যিটো কাৰ্যসূচী সেয়াও ৰূপায়ণ কৰা হয়। ইয়াত উপস্থিত থাকে শ্ৰীৰামপুৰ ক্লাষ্টাৰৰ CRCC মহোদয়, লগতে গ্ৰাহামপুৰ ক্লাষ্টাৰৰ CRCC মহোদয়। এই দুজনে আৰু স্কুলৰ প্ৰিন্সিপাল অন্যান্য শিক্ষকসকলৰ লগত এই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰে। আহক আমি অকণমান চাই লওঁ। আমাৰ শ্ৰীৰামপুৰ ক্লাষ্টাৰৰ আসন প্ৰদান কৰি আছে CRCC ছাৰে। সঞ্জীৱ ৰয় মহোদয় আৰু তাৰ লগত সহযোগ কৰিব আমাৰ গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰীৰ আমাৰ শিক্ষকসকলৰ এটা টিম আছে, সিহঁতসকলে আমাক সহযোগিতা কৰিব। আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে, অফিচিয়েল যিখিনি নিয়ম নীতি বান্ধি দিয়া আছে, সেই নিয়মখিনি আমাৰ পৰিচালক মহোদয় অপ্সৰা শাহ আৰু দিনমণি শৰ্মা, গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল। এইবাৰ আহে গ্ৰুপ ডি, অনুষ্কা ঠাকুৰ আৰু পৰিচয় কৰাই দি আছে গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ জাষ্টিনছন হেমব্ৰম আৰু মনিকা ৰয়। এইবাৰ গ্ৰুপ এ শ্ৰেয়াশ্ৰী সৰকাৰ আৰু গীতা স্কুল, শ্ৰীৰামপুৰ হাইস্কুল। গ্ৰুপ জি আলফন্দিন মাৰ্ডি আৰু আসিয়ামা হাজদা, ৰংশপুৰ হাইস্কুল। গ্ৰুপ এইচ ৰবিনসন টুডু আৰু আলফেণ্ডুছ বাস্কি, ৰংশপুৰ হাইস্কুল। এইকেইটা দলে মানে আমাৰ নিশ্চয় প্ৰতিযোগীসকলে গম পাইছে উদ্দেশ্যটো কি আৰু কেনেধৰণে কৰা হ'ব। আৰু ব্লক 11 এডুকেশ্যন অফিচৰ নিৰ্দেশনামতে আমি প্ৰতিযোগিতাখন পাতিবলৈ লৈছোঁ। সমস্ত প্ৰতিযোগীসকলক লগতে এইখন প্ৰতিযোগিতাত উপস্থিত থকা তিনিওখন বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলৰ সহায় জনপ্ৰিয় কিতাপ সমগ্ৰ ভাৰতবৰ্ষত কিতাপখন মানে জনপ্ৰিয়তা লাভ কৰিছিল। মই কিতাপখনৰ নাম কৈ দিছোঁ, তোমালোকে কোনজন মানুহে, কোনজন সাহিত্যিকে, কোনজন বিখ্যাত ব্যক্তিয়ে কিতাপখন লিখিছিল তোমালোকে নামটো ক'ব লাগিব। কিতাপখনৰ নাম হ'ল উইংছ অফ ফায়াৰ। অসমীয়াত ট্ৰান্সলেট কৰা হৈছে সময়ৰ দেউকা বুলি লাইব্ৰেৰীত কিতাপখন পোৱা যায়। কোনে লিখিছিল? উইংছ অফ ফায়াৰ। সময় পাই গ'ল, আমি বি লৈ যাম। উইংছ অফ ফায়াৰ, ডক্টৰ APJ আব্দুল কালাম। এনেকৈ প্ৰতিযোগিতাখন শেষ হয় আৰু শ্ৰীৰামপুৰ হাইস্কুল বিজয়ী হয়, লগতে গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ৰানাৰ্ছ আপ হয়। ইয়াৰ পিছত কিছুমান স্পৰ্টছো হয়। ইয়াৰ ছোৱালীসকলৰ ফুটবল প্ৰতিযোগিতা হয়। ছোৱালী বিভিন্ন ক্লাছৰ ছোৱালীৰ লগত ফুটবলৰ খেল উপভোগ কৰোঁ আমি। তো এয়া আছিল আজি গোটেই দিনৰ কাৰ্যসূচী। আজিৰ দিনটো পাৰ হ'ল এনেকৈ বিভিন্ন অনুষ্ঠানৰ মাজেৰে। তো এই ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।